কঁকালটো বিষাই গৈছে কিমাননো কৰিবি কাম এফালে ধানো নি আকৌ এফালে এইবোৰ গোটেই ঘৰে আছে লেতেৰা পেতেৰা উপায় নাই কেনেকেনো ধান সোপাই এদাই কৰোঁ আৰু দেই এইফালে দাৱনী এজনী পাবলৈ নাই মই অকলহীয়া মানুহে কোনফালে কি কৰোঁ বাৰু ল'ৰাকেইটা হৈছে মস্ত ধোন হেৰি কাম বনবোৰ আজৰি কৰি বহি আছো খালো পাই পথাৰ পৰা আহি পাইছে আহি পিনি আকৌ হাৰি পিছি লৈছো চৰকাৰ সেইবোৰ দিছ নাই আধাৰ কাৰ্ডটোৱে হেৰিটোৱে বিচাৰিছে নহয় বেংকৰ হেৰিটোৱে বহিখনে কি কাৰণে বোলে আকৌ বোলে পইচা দিব হেনো বোলে কিহৰ এইবোৰ টিং পাত বৈচোন ভগৱান জানো গমেই নাপাং দেখোন গম নাপায় দি দিবি বোলে পইচা শুনিছে বোলে 6,000 7,000কে দিয়ে নে ক'তনো আৰু দিয়ে নে নিদিয়ে ন দি চাইছোঁ আমি আকৌ দিলোঁগৈ আকৌ আমাৰ বোৱাটো ভাগৰ কাপোৰ হেৰি কাগজ পত্ৰবোৰ দিলিগৈ তেতিয়াহ'লে মই একো গমেই নাপাওঁ কালিলৈকেচোন পথাৰতে আছোঁ আজি ঘৰ ইটো সিটো কাম বন কৰোঁতে ওলাই আহিব পৰা নাই মই বোলো ওচৰলৈ যাওঁচোন আৰু এটা কথা নহয় এই বুঢ়া চাইডৰ গোটেই গৰুৱে তহঁতৰ ধান খাই শেষ কৰিলে তহঁতি অহাৰ পাছত মেলিলে নাহি গৰু মেলিলে নাহি গোটেই গৰু মেলি শেষ আমাৰ কালি একদম কৈছোঁ নহয় কালি গৰু খেদোতে মোৰ একদম জিনা হাৰাম হৈ গৈছেগৈ সিহঁতৰ নিজৰখিনি এদাই কৰি এতিয়া লোকৰ পথাৰতে গৰু মেলি দিছেগৈ নে নকবি দেই মানুহ এনেকুৱানো হ'ব লাগে নি বা কচোন বা মই বুঢ়া চাই ধৰিমগৈ দেই কি কাম কৰিছে বাৰু তাই সেইবোৰ নিজৰ শেষ হ'ল বুলি বা লোকৰ দিবলৈ চিন্তা কৰিব নালাগে নহয় চাচোন বাৰু মানে বুঢ়া চাই তেনেকুৱা কৰিছে নে মই আজিয়ে ধৰিমগৈ তাইক মই আজিয়ে ধৰিমগৈ তাত অকলহে মানুহজনী এইফালে ধানে দিলে ন দেখিছানো ঘৰ কাম কৰিব লাগে পথাৰ কাম কৰিব লাগে কৰিছোঁ তই সেই জোকে খাই ন আকৌ সেইদিনাখনি গোটেই শিল বৰষুণে গোটেইখিনি একদম ঠেকেচি পেলালে গোটেই ঠেকেচি গোটেই ৰোৱা শেষ কৰিলে আৰু লুটিয়াইছোগে অতখিনি কঁকাল বিষ হৈ গৈছেগে গৰুৱে ধান খাইছেগে মই ধৰিমগৈ বুঢ়ে চাই যাবি মই এতিয়া যাওঁ তই বহতে কি কয় নাজানো মোক বুঢ়ে চাই চাই যাওঁ যা তই যা মই ঘৰলৈ যাওঁ যা দেখিছ বুঢ়ে চাই দেখিছ বুঢ়ে চাই মই এতিয়া যাওঁ মই বুঢ়ে চাই চালে তাইক এতিয়া তাহাঁতৰ ধান এদাই হ'ল বোলে তাই গৰু মেলি দিব নি দেখিছনে বাৰু এই গধূলিখন হ'লেই ধান আনিবলৈ গৈছিলে নহয় বাৰু সেই ল'ৰা দুটা কিমান কি আনিছে নাজানো আৰু দেই আইঐ ৰাম ৰাম এইসোপা মাৰিবলৈ আছেই ধান এই ডাঙৰ ট্ৰেক্টৰখনকে লগাব লাগিব আৰু যেনে তেনে মই শেষ কৰিব লাগিব বুঢ়া চাই তই বৰ বেয়া কাম কৰিলি নহয় একদম গোটেইজনী একেবাৰে লৰি ঢাপৰি আহিছ মাটিয়ে মেলিয়ে বহিব নালাগে মোক এফালে যাব মই বহিবলৈ অহা নাই দুঘৰত কি কৰিবলৈ আহিছ তোৰ গোটেই গৰু তই এতিয়া ঘৰৰ ধান এদাই কৰিলি ঘৰ ভালহি সেইবিলাক গৰুবোৰ মাৰি লৈছ আৰু লোকৰ ধানবোৰ খাবলৈ মই আকৌ গৰু কেতিয়া মেলিলোঁ গোটেই তোৰ মোক এতিয়া ধনী নীলেশে কৈছে গোটেই পথাৰ ধান খাই এদাই কৰিলে মোৰ ভাগৰ গম পাইছ নাই এনেকুৱা কৰিব নালাগে নহয় তই বচোন বহ তেনে বাৰু পালা হেৰি নহয় গৰুনো কেতিয়া গ'ল মোৰ গৰুটোৰ সেইবোৰ এৰাল দি থৈছ গোটেই মেলি দিলি গোটেই মোৰ ধান খাই এদাই কৰিলে মোৰ ঘৰলৈ ক্ষতি কৰি দিব লাগিব কথা দেখিছনে বাৰু তই বাৰু তেনেকে মোক কথাবোৰ কেলে ক'ব লাগে তয়ে মই সেই কাহানি দিনৰ ছোৱালী পাওঁ কাহানি দিনৰ পোৱালি তই বাৰু এতিয়া বাৰু সেই মোক ৰেক ৰেককে যে ধৰিবলৈ আহিছ তোক কোনোবাই দিনাখন মই এনেকে ৰেক ৰেককে ধৰিব পাইছোগৈ নে বাৰু নকবি আকৌ মোৰ মনটো দুখ লাগে নহয় একেলগে সৰুৰ পৰা ডাঙৰ হোৱা ছোৱালীজনীয়ে যদি তই মোক বাৰু তেনে কথা ক'ব লাগে নি বাৰু তিলেশ্বৰী সৰুকালৰ বান্ধৱীজনীয়ে যদি এতিয়া মোক এই ধানখিনিৰ কাৰণে সাধাৰণ গৰুৰ কাৰণে তই মোক যদি ৰেক ৰেককে ধৰিবলৈ আহ মোৰ মনে শান্ত পাম জানো নেপাওঁ বুজিছ নেপাওঁ মই চাচোন বাৰু মোৰ গৰু সেই এৰাল দি থৈ দিছোঁ পথাৰ সেইবোৰ নোৱা খাই আছে তোৰ বাৰু পথাৰত কেনেকৈ ধান খাব তই বাদ দে বাৰু ঠিক আছে তোক কোনে ক'লে এটা কথা মোক কচোন মোক যোনে ক'লে বাদ দে এতিয়া চাচোন মই অকলশৰীয়া মানুহ তোৰ আকৌ বুঢ়াটি আছে ল'ৰা আছে মোৰ ল'ৰাকেইটাৰ কথা জানোচোন সংসাৰ ধুত কামখন নকৰে মই অকলে গোটেই কঁকাল বিষ গম পাৱ নাই বেজি ল'বগৈ লাগিব এতিয়া গৈ পিনি এই বিষতে ইমানখিনি কৰি মেলি আকৌ যদি গৰুৱে খাই বুলি ক'লে খং উঠিব নাই তই কচোন নীলেশে ক'লে আকৌ অথনি আহিছিলে নীলেশে মই কাম কৰি আহিছোঁ পথাৰৰ পৰা আহিছোঁ বোলো কাম ঘৰ চোতাল বহাওঁ সেই ঘৰটো সাৰি থাকোঁতে তাই পালেহি বোলে তোক গোটেই উদং কৰিলে বোলে তোৰ নীলেশৰীয়ে কৈছে এটা কথা নে
সেইজনীয়ে সাধাৰণ নটো খাওঁতে গা কিনাৰতে মোক কথা নক'লে আৰু তোৰ কেতিয়াবা নীলেশ্বৰীয়ে বাৰু তোক এটা কথা ক'লে বুলি তই বাৰু বিশ্বাস কৰি ল'ব লাগে নে হা ৱাইছ এই নীলেশ্বৰীজনী কিন্তু কম নহয় আকৌ এজনী ঐ এজনী পেটটো কম নহয় এজনী দেখিবলৈহে এজনী পেটটো বৰ বোলা এজনী তই বাৰু সেই সৰুকালৰ বান্ধৱীজনীক বাৰু বিশ্বাস নকৰি বাৰু সেই লোকজনীৰ কথা শুনিব লাগে ঐ এটা কথা বাৰু মই নকওঁ দে কিজান হ'বও পাৰে দেচোন এই গৰু পথাৰ যেনিবাকে ফুল খালে আৰু কেনেবাকে ফুল খাই কিজান তোৰ পথাৰলৈ গৈ আছিলে তাকে দেখি নীলেশ্বৰীয়ে তোক কৈ দিলেহি হয় নহয় বাৰু তই নিজে এপাক চাই আহিবিগে আকৌ কিজান গৰু একোৱে খোৱা নাই হ'লেও এবাৰ পৰা ভালকৈ বান্ধিবি গৰুবোৰ গম পাইছ হে ইমান কষ্ট কৰিছোঁ বেয়াও লাগে দেচোন তই দেখিছ দেখোন ৰোৱা দিনত ৰোৱনী এজনী পাবলৈ নাই ৰোৱা দিনত দাৱনী এজনী পাবলৈ নাই কিমান কষ্ট কৰিছোঁ হে আৰু হেৰি নহয় তই হেৰি আধাৰ কাৰ্ড দিলি নাই এধাৰ কাৰ্ডে আৰু হেৰি তই পাছবুকটো বোলে বেংকৰ পাছবুক লাগিব হেৰি নহয় তাকে আকৌ সেই ল'ৰা ছোৱালী এটাই মোক জনাইছিলে কথা সেই দুটা বস্তু লাগিব আৰু বুঢ়াটোক ক'লো মই দিঠু আহিলে নাই গম পোৱা নাই সেই অখিল ককাইদেউ আহিছে বোলে জানো গম নাপাওঁ না নেপাওঁ মোক সেই ৰাতিপুৱা খবৰ দিছিলে এই লগৰ ল'ৰা এটাই হেৰি বোলে হেৰি আইতাক বোলে জনাই দিবিচোন তহঁতৰ বোলে অখিল ককাইদেউ আহিছে নহয় বোলে সেই বুলি কৈছে কিবা সাহায্য এটা দিব এটা কাম কৰিবি নহ'লে মই নীলেশ্বৰীকো জনাওঁ কথা ওলাবি নহ'লে অখিলৰ ওচৰলৈ যাম ওলাবিচোন হেৰি নহয় হেৰি লগতে সেই ফটোখন তুলি আহিম নে কি বুঢ়ী মানুহ হ'লো বোলে ফটো তুলিব নোৱাৰো হেৰি সেই নাতিটোৰ লগতো থাকিবই লগত হয় নহয় বাৰু এই যাম আৰু তেতিয়াহ'লে তেওঁকো দেখা এটা দিয়া হ'ব সাহায্যটো কিবা এটা কথা জনাব পাৰিম দেচোন হয় নহয় কিবা এটা পালে ঘৰটো টিংপাত কিখিলা যোৱা এটা নমৰিব জানো হে অকলো সেই টিপালখনেনো কিমান ডোখৰ জুৰিব হয় নহয় বাৰু আৰু টিপালখনেনো কিমান দিন থাকিবি কিমান ধৰি লওক আমাৰ ল'ৰাটো হ'লে বয়স হয় নে বাৰু সেইখন সহায় নকৰিলে হ'বনি আৰু হয় নে বাৰু বুজি নাপাব আমি অত কষ্টৰে দিন কটাইছোঁ এৱা ধুমুহাই গোটেই টিংপাত দিলে ঘৰখনে গোটেই ঘৰটো ওলালে আৰু তহঁতেও দেখিলোঁ নহয় মোৰ গোটেই ফুটা ফুটাই চাচোন কি অৱস্থা হেৰি মোৰ ৰুমত এতিয়া সেই কেঁচুৱা ল'ৰা বুলি নিচিনা সেই বিচনাখনতে টিপাল পাৰি শুবলগীয়া হৈছে এতিয়া নকলেও নোৱাৰো দেচোন বাৰু কৈছোঁ আৰু তোৰ আগতে কথা এনেকেনো বাৰু এইটো জীৱন পাবহি লাগে নে এই বুঢ়ীকালৰ দেখাত অত বছৰ তেনেকে পাৰ কৰিলো আৰু হয় নহয় হেৰি তই বাৰু বেয়া চাই নাপাবি নীলেশ্বৰীয়ে কিজানটো বেয়া মিছাকে কৈছে তইনো কি জানিবি হ'ব দে মই এনেও নীলেশ্বৰীক কমেই হেৰি মই আকৌ কথা খাওঁ ক'বলৈ জনাবগৈ লাগিব নহয় দায়িত্ব বিচাৰি জানি ন যিয়ে নহওক আৰু ন লগৰ কথাকে জনাব লাগিব নহয় তাইকো লৈ পিনি যাওঁ আকৌ ন গোটেই তিনিজনীয়ে হেৰি আছনে অকিল আছে নহয় সেইটোৱে আকৌ ন হেৰি মই বহু তই বৰ তেতিয়াহ'লে মই যাওঁগে পানী দুনি অকণ নাখাওঁ এই টমটমৰ সেইজনী কোন হ'ব তুমি কোন দিব পাহৰি কোনজনী এইবোৰ দেখি নাপাওঁ নহয় চচমা তচমা নিপিন্ধিলে বকে চকু মনিব নোৱাৰো এয়া বহুত দিন খা খবৰ পোৱা নাই যেতি গৈও বহুত দিন পোৱা নাই পাই হয় এদিন ওলাবি খবৰ এটা ল'ব লাগিব বেজি ল'মগে মই নীলেশ্বৰী ফালে যাওঁ নাপাওঁ দে তই খালি হেৰি খবৰটো কৰিবি তোৰ নাতি পোৱালিটো লগৰ নে কোন বুলি কৈছিলি যে তই খবৰটো কৰিবি হেৰি কেতিয়া আহে অখিল মই যাওঁ মই নীলেশ্বৰীক জনামগৈ কথা দেই মৰ্জনী তই বেয়া চাই নাপাবি আকৌ দেই নীলেশ্বৰীৰ কথা আৰু বিশ্বাস নকৰিবি আৰু একেলগৰ বা সৰুকালৰ বান্ধৱীজনী বা এনেকে ধৰিলে মোৰ মনটো ভাল লাগে নি বাৰু হেৰি নহয় সেইবোৰ বেয়া পাই নাথাকিবি আৰু নাপাওঁ দে বেয়া পাওঁ বেছিকে যদি গৰুৱে কেনেবাকে কোন খাই ধান ধুন খাইছে তেতিয়াহ'লে কবি ডাঙৰ দুটামান দি পঠিয়াম শাক এটাও হ'বলৈ নিদিয়ে সঁচাকে দেই সেইদিনাখনি যি এটা হৈছিলে গোটেইখন সেই শিল বৰষুণে শেষ কৰিলে নহয় থকাকেইটাও কুকুৰা শেষ কৰি পেলাইছে মই গ'লো নহয় বুধাইছোঁ ওচৰলৈ গ'লি ঠিকছে গালি পাৰি থৈ আহিছোঁ মানে ঠিকছে গালি পাৰি থৈ আহিছোঁ গৰু বোলো বান্ধি ৰাখিবি হয় নহয় ইমান কষ্ট কৰি খেতি কৰিছ যিকেইটা হৈছে এনে শিল বৰষুণেতো চফা দিলেই আকৌ গৈ বাকীকেইটা গৰু যদি খাই পেলাই কেনেকৈ হ'ব বাৰু হেৰি নহয় বোলে তইতো এধাৰ কাৰ্ড নাই দিয়েগৈ নহয় গমেই নাপাওঁ হেৰি কৰ এইটো কি বুলি কয় এই মই এতিয়া বুধেশ্বৰী মুখত শুনি আহিছোঁ তাই বোলে সেই নাতিটো লগৰ কোনোবা এটাই কৈছে বোলে এই আমাৰ বোলে গাঁৱৰ বোলে কাৰোবাৰ ঘৰলৈ বোলে শিলগকৈ আহিছে দেখিয়ে পোৱা নাই সেইটো ওলাচোন যাওঁ তই সেই আধাৰ কাৰ্ডটো লৈ ল পাছবুকটো লৈ ল মই সেইপিনে বুধেশ্বৰীক ওলাবলৈ কৈ থৈ আহিছোঁ ব'ল তেনে যাওঁ
বুঢ়াটো হয় নাই ইমান ল'ৰা লগত ল'ৰা আকৌ সহায় নকৰিলে হয় নহয় সেইটো সহায় নকৰিলে হ'ব নেকি কৰিলে হ'ব নেকি বাৰু তেতিয়াহে আমি ভোট দিম নহ'লে ভোট দিবলৈ আছে নি ওলা এটা কাম কৰ ওলা তই সেই আনকে যা এধাৰ কাৰ্ডটো আনকে যা তই এধাৰ কাৰ্ডে সেইটোৱে এনেকৈ তোক সুধি যাম আকৌ ক'ৰবাত এনেকৈ যাম ন এনেকৈ যাম কি হয় সেই ষ্টাইল ফিষ্টাইল মই এতিয়া এই বুঢ়ী বয়সত ষ্টাইল ফিষ্টাইল কৰি লাভ নাই দেই পাই দে মই তই ইয়াত ৰচোন আমি যাম যা যাওঁ পাই এই বুলু এতিয়া সেই ৰখি আছোঁ হয় ৰখি খাই দেই এই নাতিটোক ফোন কৰিলোঁ হয় নাতিটোৱে কৈছে বোলে সেই গৈ আছোঁ বোলে সেই মিটিং হৈ আছে কেইবাখনো মিটিং বোলে সেই জেগাত তাকেহে এতিয়া কিমান সময় হয় আকৌ নহয় এখন গাড়ী পালেহি অকলে গাড়ীখন বা তেতিয়াহে তাকেহে এয়া কথা ধুনীয়াকৈ গামোচাখন লৈ আছোঁ ন বা গোটেই তিনিজনীয়ে পিন্ধাম বুলি হয় নহয় বাৰু তাকেহে পাই কিবা এটা যেনে তেনে সাহাৰ্য অকণ দিলেই হয় হাতে ভৰিয়ে ধৰিম মই হাতে ভৰিয়ে ধৰিম মই কৈছোঁ নহয় হাতে ভৰিয়ে ধৰিম মই পাই বোলো হেৰি নহয় বহুত বছৰ জীয়াই থাকিবা তুমি আৰু হেৰি নহয় আমাক কিবা এটা দিবা হয় নহয় বাৰু আৰু গোটেই অসমৰ ৰাইজক সহায় কৰিছা হয় নহয় বাৰু আজি এতিয়া দেচোন বাৰু এইখন পথ কত ৰাইজক সহায় কৰি আহি আছে হয় নহয় বাৰু আমাৰো এনেকৈ গাঁওখনত সহায় কৰাৰ কাৰণে ভাল লাগিছে বাৰু ন হয় নহয় কিমান দুখীয়া আমাৰ গাঁওখন মানুহ আছোঁ চাচোন বাৰু ঘৰ ওলালে মোৰ ভাগত তুমি কিবা এটা কৰা তুমি আৰু মোৰ ল'ৰাটোৰ বয়সহে অঁ বোপা মোক গোটেই টিংপাত শেষ কৰি দিলে ঘৰ গোটেই শুবলৈও বিচনা আমাৰ নাইকিয়া হ'ল চব বিকিয়ে দে ইমান কষ্টত আছোঁ আমি আপোনাৰ সাহায্যতে কিবা এটা পাম বুলি ৰখি আছোঁ আৰু নিজৰ ল'ৰাটো সমান আৰু আপোনালোকে কিবা আপুনি আহিছে বুলি গম পাই কিনে আমি সেই কাগজ পত্ৰও হেৰি কৰি মেলি থৈছোঁ তাকে কিবা এটা চাই কিনে সাহায্য অকণমান কিবা এটা দিয়ক আপোনালোকে চাগে ইতিমধ্যে গাঁওবুঢ়া আৰু হেৰিয়ে মণ্ডলে চাৰ্ভে কৰি লৈ গৈছে নহয় সেইখিনি চাৰ্ভে কৰিব লাগিব চাৰ্ভে কৰি জমা দিলে আমি এটা কেঁচা ঘৰ যদি 3 ফুটিছে তেতিয়াহ'লে 12,000 টকাকৈ আৰু এটা পকা ঘৰত 14,500 টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু 1 বিঘা খেতি মাটি যদি নষ্ট হৈছে ধান তেতিয়াহ'লে 8,500 টকাকৈ থাকিব আৰু বাকী আপোনাৰ স্কুল এটা যদি উঠিছে স্কুলৰ ক্ষতি হৈছে যদি তেতিয়াহ'লে তাত 2 লাখ টকাকৈ দিয়াৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ এইটো ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা বৰ ভাল কৈছে আপুনি ইমান সহায় কৰিছে মানুহক ইমান সহায় কৰিছে আমাৰ মানে একেবাৰে আমি দুখীয়া ঘৰ একেবাৰে দুখীয়া আমাৰ গোটেই ফুটুৱালে অকল এওঁলোকে থাকে অকল এই আইতা থাকে আৰু এই দৌতি থাকে আৰু তেওঁলোকৰ ল'ৰাও নাই এই দুজনেই থাকে আৰু কিবা এটা আপুনি সহায় কৰক ন আমি চবেই আপুনি ইমান ভাল আপুনি সকলোকে সহায় কৰি আহিছে ন বাৰু তিলেশ্বৰী হ'লে যে তিলেশ্বৰী